মোৰ যিহেতু সন্তান নাই, গতিকে এই জীৱ জন্তুবিলাকৰ লগতে সময় পাৰ কৰোঁ। সেয়ে এই ভিডিঅ'বিলাক মই বনাই থৈ দিয়া আছিলে, তাৰে কিছুমান জইন কৰি পেলাই আপোনালোকক এই ভিডিঅ' আকাৰখিনি দেখুৱাব বিচাৰিছোঁ। আৰু মই যোৱাকালি যিটো কাহিনী আৰম্ভ কৰিছিলোঁ তাৰ পিছৰখিনি মানে কণ্টিনিউ কৰিব বিচাৰিছোঁ। এতিয়া আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাইছে, 17 ডিচেম্বৰত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। ভিডিঅ'টো আছিলে সফলতাৰ খোজ নাম দি। সেই সফলতাৰ খোজৰ ভিডিঅ'টোৰ মাজত আছিল যে মোৰ সৰু বাজনীয়ে এটা ঘৰ কিনিছিলে, আৰু তাতে কোৱা গৈছিলে যে ঘৰটো যদিও এতিয়া প্ৰয়োজন নাছিল, তথাপিতো কিছু পৰিস্থিতিত পৰি কিনি পেলাইছে। হয়তো তেনেকুৱা ধৰণৰ কিবা কণ্ডিশ্যনত ঘৰটো কিনিছে। যি হৈছে ভালেই হৈছে, কাৰণ সম্পত্তি তেনেকেই ল'ব লাগে, আৰু সম্পত্তি চবৰে কপালত নাথাকে। মই আৰু বেছিকৈ সেই বিষয়ে ক'বলৈ নাযাওঁ। সেই সফলতাৰ খোজ বা সেই ঘৰ লোৱা ভিডিঅ'টোৰ পৰা এটা বহুত ডাঙৰ ইছ্যু হৈ গৈছে এতিয়া প্ৰত্যেক দিনে নতুন নতুন কিছুমান ভিডিঅ' সন্মুখীন বিভিন্ন বিষয়ৰ মই সন্মুখীন বা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, আৰু মই অকণমান মেণ্টেল টৰ্চাৰত আছোঁ। যিটো অৱশ্যে বিচাৰিছে ভিডিঅ' বনোৱাগৰাকীয়ে যে এফেক্ট কৰক, তেওঁ সফল হৈছে বুলিয়ে ক'ম। কাৰণ মোক এফেক্ট কৰিছে, কাৰণ মই ইমান বিভাজন কৰা নাছিলোঁ কাৰো মাজত। মই বহুদিনৰ পৰা সেইগৰাকী মোৰ মাজু বাইদেউ মাইনুছ ব্লগ, যি ভিডিঅ' বনাই বহুত পপুলাৰ হৈ গৈ আছে, তেওঁক কিছুমান মই লিমিটেশ্যনৰ কথা কৈ আছিলোঁ। ভিডিঅ'বিলাক চাওঁ, ছাবস্ক্ৰাইব কৰিছোঁ যিহেতু, কমেণ্ট কৰোঁ, লাইভ চাওঁ, ছাপোৰ্ট কৰোঁ, চব ক্ষেত্ৰত ছাপোৰ্ট কৰোঁ। এটা শব্দ ক'ব নোৱাৰে বোলে মই কোনোবা দিনা মানে হেৰি কৰিছোঁ, মই ডমিনেট কৰিছোঁ, মই ছাপোৰ্ট কৰিছিলোঁ। কাৰণ নিজকে অকলশৰীয়া এনেকুৱা ধৰণৰ অনুভৱ কৰি থাকে। কৰিব পাৰে কেতিয়াবা কিছুমান কথাৰ কাৰণে অকলশৰীয়া, চব কথা চবকে শ্বেয়াৰ কৰিব নোৱাৰিবও পাৰে, বা ঘৰুৱা কিছুমান অশান্তি থাকিব পাৰে, বাই ভনীৰ মাজত শ্বেয়াৰ নকৰিব পাৰে, বা কৰিলেও বাই ভনীৰো ইমান আজিকালি সময় নাথাকে সকলো ধৰণৰ কথাত হেৰি কৰি থাকিবলৈ। গতিকে তেনেকুৱা ধৰণৰ কিছুমান চবৰে নিজৰ নিজৰ সমস্যা থাকিব পাৰে। কিন্তু মই সকলো ক্ষেত্ৰত ছাপোৰ্টহে কৰিছিলোঁ। কোনো দিনেই মই তাৰমানে হেৰি কৰা নাই, মই কাকোৱে কৰা নাই। মই তেনেকুৱা টাইপ নহয়ে। মই বিচাৰোঁ, যোনে মোক পাৰ্চনেলি জানে, মই কেতিয়াও মানুহক ডমিনেট কৰি বা তেনেকুৱা ধৰণৰ নিগেটিভ কথা কৈ পেলাই কাৰোবাক হেৰি নকৰোঁ। গতিকে মই চব ক্ষেত্ৰতে ছাপোৰ্ট কৰি আছিলোঁ। এতিয়া ভিডিঅ'বিলাক বনাইছিলে প্ৰথম ঠিকেই আছিলে, তাৰপিছত লাহে লাহে কিছুমান ঘৰুৱা কথা কৈ পেলাই ভিডিঅ' বনাব ল'লে। নিজৰ ঘৰুৱা কথা, আমাৰ ঘৰখন মানে মাকৰ ঘৰখন, দেউতাকৰ স্বভাৱৰ কথা, লাষ্টত বাই ভনীৰ স্বভাৱৰ কথা, এইবিলাক দেখি শুনি কেতিয়াবা মই কমেণ্ট কৰিছিলোঁ যে তাইৰ মানে বহুতখিনি কোৱালিটি আছে। এতিয়াও মই ক'ম, তাইৰ বহুত কোৱালিটি আছে। তাই সৰুৰ পৰা নাচিছিলে, গান গাইছিলে, তাইৰ মাত বহুত শুৱলা। এতিয়াও তাই গান গালে বহুত ধুনীয়া লাগে, শুনি থাকিবলৈ মন যায়। আৰু মোৰ যিহেতু বাইদেউ, গতিকে মই সেইখিনি কথা কৈ পেলাই গৌৰৱ কৰিছিলোঁ আৰু ভাল পাইছিলোঁ, তাইক উৎসাহ যোগাইছিলোঁ। ল'ৰা ছোৱালীকেইটাকো কৈছিলোঁ, ল'ৰা ছোৱালীকেইটাইও ক'ব। এনেকুৱা কোনোবাই যদি এই ভিডিঅ'টো যদি ল'ৰা ছোৱালীকেইটাই কেতিয়াবা চায়, তেতিয়া গম পাব যে মাহীয়ে সঁচা কথাই কৈছে বুলি ক'বলৈ বাধ্য হ'ব। মই সদায় উৎসাহ দিছিলোঁ। তাৰপিছতে এতিয়া কি হ'ল কথাটো, যে দেউতাক লৈ তাই যধে মধে ভিডিঅ' বনাই আছে। তাইৰ লগত কি হৈছিল সৰুৰ পৰা বুজা হোৱালৈকে, সেইখিনি তাইৰ নিজৰ অনুভূতি। গতিকে সেইখিনিক মই সন্মান কৰোঁ। তাই যদি কিবা পোৱা নাছিলে, দুখ কষ্ট পাইছিলে, সেইখিনি তাই ক'বলৈ এতিয়া ওচৰত মা নাই, আমিও নাই, গাঁওখনত তাই অকলশৰীয়া নিচিনা। গতিকে তাই ভিডিঅ' মাধ্যম লৈছে যিহেতু মনৰ দুখৰ কথা কৈছে। যেনেকৈ কিছুমান লেখকে নিজৰ জীৱন কাহিনী কিতাপত লিখে, তেনেকৈ তাই যেনিবা ছ'চিয়েল মিডিয়াটো বাছি লৈছে, আৰু সেইখিনি কথা তাই তাতে ৰাখি যাম বুলি কৈছে, মানে সাঁচি যাব তাই কৈ আছে। কিন্তু আজি কেইদিনমানৰ পিছত মই যিটো কৈছোঁ, 17 ডিচেম্বৰত মই এটা যি ভিডিঅ' আপলোড কৰিছিলোঁ সৰুজনী বাইদেৱে ঘৰ লোৱাৰ ওপৰত, সেই ভিডিঅ'টো চোৱাৰ পাছৰ পৰা তেওঁৰ মানে বহুত বেছি ৰিয়েকশ্যন হৈছে। যিহেতু তেওঁ খবৰ দিয়া হোৱা নাই, কাৰণ মোৰ সৰুবাৰ লগত
মানে তাইৰ কথা বতৰা নচলে যিহেতু তাই এক্সিডেণ্টৰ সময়ত সিহঁতে পইচা দিছিল সহায় কৰিছিল পইচা দিছিল বুলি ক'লে শুনিবলৈ বেয়া শুনি আচলতে বিপদত সহায় কৰিছিল ময়ো কৰিছিলোঁ ভাইটিয়েও কৰিছিলে তাই পইচাৰ এমাউণ্টটো বেছি আছিল গতিকে পইচাখিনি ঘূৰাই বিচাৰোঁতে তাহাঁতৰ মাজত মনোমালিন্য হৈ এতিয়াও মাতবোল নোহোৱাকৈ সিহঁতৰ মাজত তেনেকৈয়ে থাকিল না আলোচনা কৰিলে সিহঁতে ছল্ভ কৰিব চেষ্টা কৰিলে না মাজত সোমায়ো মই বহুত চেষ্টা কৰিছিলোঁ কিবা কিবি কৰিবৰ কাৰণে এজনীয়েও তাৰমানে সেই কথাটোক লৈ পেলাই সমালোচনালৈ নাহিলে এইটো বস্তু অকল দুজনীৰ মাজত নহয় কাৰণ পৰিয়াল হৈ গ'লতো দুটা পৰিয়ালৰ কথা দুজন পুৰুষো আছে লগত গতিকে বহুতখিনি কথা সেইখিনি কথা মই ইয়াত হেৰি কৰিবলৈ অহা নাই কাৰণ সেইটো মোৰ ফেমিলিৰ লগত হোৱা নাই গতিকে যিয়ে নহওক কিন্তু তাই এইটো মাইণ্ডত লৈ ল'লে যে মই সৰুজনী বাইদেউৰ মানে ঘৰৰ এডভাৰটাইজ কৰিছোঁ বা তাইক খবৰ নিদিলে সেইটোতো মোৰ গাত দুখ নহয় তাইক খবৰ দিয়া নিদিয়া সেইবোৰ মোৰ গাত লগা কথা নহয় মই গাত লগাও নাছিলোঁ কিন্তু তাৰ পাছত তাতে কিছুমান কথা মই কৈছিলোঁ যে মোৰ মায়ে যিহেতু কষ্ট কৰি লোকৰ ঘৰত কাম কৰি হ'লেও আমাক পঢ়াইছিল আমি তিনিটা যিহেতু মাৰ লগত থাকি ডাঙৰ হৈছিলোঁ আৰু কৈছিলোঁ যে মায়ে পঢ়াত ভাল সন্তানকেইটাক বেছিকৈ গুৰুত্ব দিছিল মই কোৱা নাছিলোঁ যে আমি তিনিওটা ভাল সন্তান আছিলোঁ আৰু ভাল সন্তান তিনিওটাকে আমাক যথেষ্ট গুৰুত্ব দিছিল মই কৈছোঁ যিকেইটা ভাল সন্তান আছিল গুৰুত্ব দিছিল সেই কথাটো ডাইৰেক্টলি কৈছোঁ ডাইৰেক্টলি মানুহে বুজি পাইছে আৰু কিছুমান অবুজন গৰুক বুজোৱা টান ধেৰুৱা ঠাৰি সিজোৱা টান কিছুমানে কিছুমান কথাৰ অৰ্থ বেলেগকৈ নিজে বনাই লয় সেইটোতো আৰু উপায় নাই গতিকে সেইটোকে ৰিপিট কৰি বহুত ভিডিঅ' বনালে গুৰুত্ব নিদিয়াৰ পিছত এতিয়া দেউতাক ব্যৱহাৰ কৰি ভিডিঅ' বনাই আছে দেউতা আমাৰ এনেকুৱা হয় ঘৰত অকলে আছে প্ৰায় 90 বছৰ হ'বৰ হ'ল কিন্তু তেওঁ ছোৱালী ঘৰত বেছিদিন থাকিব নোৱাৰে ল'ৰাও থাকে ভাড়া ঘৰত ল'ৰাৰ তাত নিও ৰাখিব নোৱাৰিলে দেউতাই গাঁৱৰ ঘৰত থাকিহে ভাল পায় অকলে হ'লেও বনাই খাব তেনেকুৱা ধৰণৰ আৰু সি যিহেতু পুত্ৰই পিতৃৰ দায়িত্ব লৈ আছে খোৱাৰ খৰচৰ পৰা মেডিচিনৰ খৰচলৈকে সকলোখিনি বৰ্তমানলৈকে বহন কৰি আছে গতিকে ঠিকে ঠাকে চলি আছিলে কিন্তু দেউতাৰ কিছুমান স্বভাৱ আছে যিবিলাক মানে বয়স হৈছে যিহেতু সকলো মানুহৰে থাকে ওচৰ চুবুৰীয়াৰ ঘৰত গৈ চাহ একাপ বিচৰা যেতিয়াই তেতিয়া সময় নাই যেতিয়াই মন যায় তেনেকুৱা ধৰণৰ কিছুমান আছে সেই বস্তুবোৰক লৈ পেলাই ঘৰৰ ওচৰৰ মানুহ হেও হয়তো অকণমান পাব পাৰে কিন্তু বুঢ়া মানুহ বুলি চবেই সেইখিনি বস্তু